হেল্ল' গাইজ, এইটো এটা আমি নতুন ভিডিঅ' কৰিছিলোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰত। আপোনালোকক আজি ভিডিঅ'টোত জগন্নাথ মন্দিৰৰ পৰিৱেশটো দেখাম। ভিডিঅ'টো আপোনালোকে চাই যাব। পৰিৱেশটো ভাল লগা এটা পৰিৱেশ। জগন্নাথ মন্দিৰৰ ভিতৰখন বহুত ভাল লগা। ইয়াত বিভিন্ন ধৰণৰ মন্দিৰ আছে, শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, কালী মন্দিৰ। ইয়াত বিবাহ ভৱনো আছে। এইটো এটা ধুনীয়া আৰ্কিটেকচাৰত বনোৱা মন্দিৰ। আপোনালোকে আহিব, মন্দিৰটো দৰ্শন কৰিব পাৰিব। মন্দিৰটোৰ বিষয়ে মোৰ নলেজ ইমান নাই যদিও ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যদিহে আপোনালোকে আহিব বিচাৰে, ডিব্ৰুগড় বগীবিল দলঙৰ হৈ বাইপাছ হৈ আহিলে আপোনালোকে তিনিচুকীয়া ৰোডত এইটো মন্দিৰ দেখা পাব। ৰাস্তাৰ কাষতে আছে, হাই ৰোডৰ কিনাৰত। এইটো ভিতৰৰ চৰাটো। ইয়াৰ ভিতৰত ভিডিঅ' বনাবলৈ অনুমতি প্ৰদান নকৰে যদিও অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই থাকক। পৰিৱেশটো অত্যন্ত ধুনীয়া আৰু ইয়াৰ নিয়ম নীতিসমূহো দেখি ভাল লাগিলে। আৰু অত্যন্ত চাফ চিকুণকৈ ৰাখিছে ধুনীয়াকৈ। এইবোৰ বহুত যত্নেৰে বনাইছে মন্দিৰটো কমিটিৰ অশেষ প্ৰচেষ্টাৰ ফলত মন্দিৰটো আগবাঢ়িছে। আহিব আপোনালোকেও। এইটো চিৰিয়েদি গৈ যোনটো গৰ্ভগৃহ, তাত আপোনালোকে প্ৰৱেশ কৰিব পাৰিব এই ফ্ৰণ্টৰ গেটৰ দি। এইবোৰ ধুনীয়া ধুনীয়া আৰ্কিটেকচাৰত বনোৱা মন্দিৰৰ অংশসমূহ, আৰু দেৱালত ধুনীয়া ধুনীয়া ছবি অংকন কৰা হৈছে। কনষ্ট্ৰাকশ্যন চলি আছে যদিও মন্দিৰটো পৰিৱেশটো অত্যন্ত ধুনীয়া। আহিব আপোনালোকে চাবহি।
এইখন এখন ৰথ, যোনখন জগন্নাথ ৰথ যাত্ৰাত ব্যৱহাৰ কৰা হয়। এই ৰথখনৰ ব্যৱহাৰ কোন সময়ত হয় ময়ো সঠিককৈ নাজানো। পিছলৈ যদিহে গম পাওঁ আপোনালোকক অৱগত কৰিম। ভিডিঅ'সমূহ চাই যাব। যদিহে ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।